গাইজ তো কি হালচাল তোমালোকৰ আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান ইনষ্টাগ্ৰামৰ ফানি ফানি ৰিলছ তো ভিডিঅ'টো শেষলৈকে চোৱা আৰু হাঁহি থাকা বাকি ঠিক আছে কিন্তু হাগিবলৈ বহি পেলাই কোনে ৰিল বনাই বাৰু কচোন আৰু তো ইমান ধুনীয়া এডিটিং ক'ত শিকিলি মোকো কচোন ময়ো শিকিম বাকি তো কৰবাত দেখা দেখা লাগিছে তই বাৰু মহিম বুঢ়াৰ পুতেক নেকি নাই মানে দাঁতা চাতা মিলি গৈছে যে সেইকাৰণে ক'লো আৰু তোৰো বুটিকুৰ আছে মহিম বুঢ়াৰো বুটিকুৰ আছে তোৰ মুখতো তামোলে ফেনাই আছে মহিম বুঢ়াৰ মুখতো তামোলে ফেনাই থাকে সেইকাৰণে ক'লো আৰু বেয়া আছে নাপাবি বা এডাল কি চাউনি মাৰিছ কোনোবাই হাগি থকা দেখিলে নেকি সেইকাৰণে খোলা জেগাত হাগিব নাপায় ঘৰত লেট্ৰিন এটা বনাবি তাতে ধুনীয়াকৈ বহি হাগিবি বুজি পাওঁ কাৰণেতো কওঁ ৰাতিপুৱা সোনকালে উঠিবা খোৱা বোৱাটো অলপ কম কৰিবা ৰাতি ৰুটি খাই শুবা নাই তুমি নুশুনাই দিনক দিনে আঠিয়া কলটোৰ নিচিনা হৈ গৈছা আগে গুৰিয়ে এটাই আকৌ কমেণ্ট দিছে ডেইলি 1 গ্লাছ ৱাটাৰ মৰ্নিং খাবা আফটাৰ ডেট 10 কিলোমিটাৰ ৰানিং কৰিবা আহি আকৌ পানী খাবা আৰে ভাই অলপ হিচাপত ক তই তাইক দেখি কেনেকৈ ক'ব পাৰিলি যে তাই 10 কিলোমিটাৰ দৌৰিব পাৰিব 100 মিটাৰো দৌৰিব পাৰে নে নোৱাৰে সন্দেহ আছে কোনোবাই মোক মেণ্টেল হস্পিটেলৰ নম্বৰ এটা দিব পাৰিব নেকি মই ফোন কৰি কৈ দিওঁ এডালক লৈ যাবলৈ বৰ যাওঁ যাওঁ কৰি আছে মতা হৈ ভাইৰেল হ'ব পৰা নাই উপায় নাপায় এতিয়া মাইকী হৈ ভাইৰেল হ'ব বিচাৰিছে চালা ক'ৰ পৰা যে আহে এইবিলাক নমুনা বেলেগ বাইদেউৰ থাকে খোপা এইজনী বাইদেউৰ আছে আকৌ থোপা ছ'চিয়েল মিডিয়াটো নহা হ'লে আমি গমেই নাপালোঁ হয় যে ভগৱানৰো ভুল হয় সেইকাৰণে এনেকুৱা প্ৰাণীবোৰ জন্ম দিয়ে বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব